আজি আমাৰ তামোলবাৰী প্ৰাইমাৰী কমিটিৰ অন্তৰ্গত থকা হাবিগাঁও গাঁৱৰ আমাৰ আই মাতৃসকলে আমাৰ সেল্ফ হেল্প গ্ৰুপৰ লিডাৰসকলে ইয়াত উপস্থিত হৈ UPPL দলত তেওঁলোকে যোগদান কৰিছে। কাৰণ এই কাৰণে তেওঁলোকে ভাল পাইছে আমাৰ UPPL দলক যে বিগত 4-5 বছৰত আমাৰ চৰকাৰে মাইনাও চোৰাং বিথাংখীৰ দ্বাৰা সেল্ফ হেল্প গ্ৰুপসকলক আৰ্থিক সাহায্য দিয়াৰ কথা তেওঁলোকে গম পাইছে। তো যোৱা 5টা বছৰত যিহেতুকে তেওঁলোকে এই আঁচনিৰ পৰা তেওঁলোকে পাবলৈ সক্ষম হোৱা নাছিলে, তো এইবাৰ আমি তেওঁলোকক যি সেল্ফ হেল্প গ্ৰুপ আৰু আমাৰ হাবিগাঁও হুমু ৰাইজ তেওঁলোকে যথেষ্ট ৰাস্তা পদূলিৰ পৰা বঞ্চিত হৈ আছে। বিগত দিনবিলাকক বেলেগ বেলেগ চৰকাৰ যদিও আহিছিলে, তাত ৰাস্তা পদূলিৰ কাম, গাঁও উন্নয়নৰ কাম এইবিলাক থাকি গৈছিলে। তো আমি যদিও আমি ৰাস্তা পদূলিৰ কামটো কৰিম আৰু তাৰ মাজতো আমাৰ হাবিগাঁৱৰ যি তেওঁলোকৰ নামঘৰ আৰু এই নামঘৰত আমি আলাৰী চোৰাং বিথাংখীৰ দ্বাৰা 2 লাখ টকীয়া চেক আমি তেওঁলোকক দিছোঁ। আৰু তাৰ বাহিৰেও অসম দৰ্শনৰ পৰা তেওঁলোকে আমাৰ MLA ডাঙৰীয়াৰ পৰা তেওঁলোকে সাহায্যটো পাইছে। আৰু এই ধৰণৰ ৰাস্তা পদূলিৰ কাৰণে আমি তেওঁলোকৰ গাঁৱত এটা সময়ত চেণ্ড গ্ৰেভেল আমি পেলাই দিয়া হৈছিলে। তো সেই সকলো কথাবিলাক তেওঁলোকে জ্ঞাত আৰু এই কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি UPPL চৰকাৰ আৰু এই চৰকাৰখনক তেওঁলোকে ভাল পাইছে। তেওঁলোকে এটা আস্থা মোৰ ওপৰত থকাৰ বাবে আজি একত্ৰিতভাৱে যি সেল্ফ হেল্প গ্ৰুপৰ আমাৰ নেতৃবৰ্গ আৰু হুমু ৰাইজসকলে ইত্যাদি উপস্থিত হৈ আজি বেছি সংখ্যক তেওঁলোকে UPPL দলক যোগদান কৰি যি নিৰ্বাচন আমাৰ 22 তাৰিখত হ'বলৈ গৈ আছে আৰু এই পৰিষদীয় নিৰ্বাচনত তেওঁলোকে ট্ৰেক্টৰৰ ছবিত UPPLক তেওঁলোকে ভোট দি জয়যুক্ত কৰি তেওঁলোকৰ গাঁৱৰ যি আঁচনিমূলক কাম, ডেভেলপমেণ্টৰ কাম আৰু এই ডেভেলপমেণ্টৰ কাম যাতে কৰিবৰ কাৰণে আমাক তেওঁলোকে সুবিধা দিছে। নিৰ্বাচনৰ মাত্ৰ কিছুদিন বাকী আছে, আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা চলি আছে? বৰ্তমান যি আমাৰ 40টা যি সমষ্টি পৰিষদীয় সমষ্টি BTR অঞ্চলত, তাতে UPPL দলৰ যিটো নেকি এটা পজিশ্যনটো যদি আমি চাই, তো তেতিয়াহ'লে প্ৰত্যেকটা যি পৰিষদীয় যি সমষ্টি যদি আমি নন ট্ৰাইবেলৰ যি চিটবিলাক অকণমান যদি অলপ মানে আমি কওঁ, তাতো যথেষ্টখিনি আমাৰ UPPL দলৰ পজিশ্যনটো ভাল আছে। তো 30টা যিটো নেকি ট্ৰাইবেল চিটবিলাক আছে আৰু ট্ৰাইবেল চিট আমি UPPL দলে তাতে সম্পূৰ্ণভাৱে আমি জিকি যাম। কাৰণ আজিৰ তাৰিখত ৰাইজে বুজি পাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণত মানে কাম কৰিছে আৰু তেওঁ এটা কথা সদায় আমাৰ ৰাইজৰ ওচৰত কৈ আহিছে যে আমি ৰাজনীতি কৰিছোঁ, ৰাইজক আমি সেৱা কৰিবৰ কাৰণে আহিছোঁ, আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে আমি আহিছোঁ। তো সেই সকলো কথাবিলাকে লৈ আজি 26টা জনগোষ্ঠী আমাৰ BTR অঞ্চলত যিটো নেকি বসবাস কৰি আছে আৰু তেওঁলোকৰ যি সমন্বয় আৰু একেলগে ডেভেলপমেণ্টৰ প্ৰগতিৰ কথাটো যিহেতু সকলো জনগোষ্ঠী তেওঁলোকে বুজি পাইছে, ইৰেছপেক্টিভ অফ ডিফাৰেণ্ট কাষ্ট, ক্ৰিড এণ্ড ৰিলিজন। তো যদি আমি আজিৰ তাৰিখত চাওঁ, 40টা যি সমষ্টি আৰু তাত আমাৰ খুব মানে এটা জোৰদাৰ যি এটা প্ৰক্ৰিয়া চলি আছে নিৰ্বাচনৰ প্ৰচাৰ, আৰু হৰিচিঙা সমষ্টিত আমি আজিৰ তাৰিখত ক'ব পাৰোঁ যে 2020 চনত যি ধৰণত বিভিন্ন জাতি জনগোষ্ঠী জনজাতি আমাক মানে জিকুৱাই লৈ গ'ল, এই বছৰ 2025 চনতো আমাৰ হৰিচিঙা সমষ্টিত থকা ৰাভা, কোচ, ৰাজবংশী, বাঙালী, ভোজপুৰী, মাইনৰিটি, বড়ো যিমান ইয়াত আছে ইনক্লুডিং গোৰ্খাসকল, গাৰোসকলৰ লগত যদি আমি ধৰোঁ, সকলো 22 তাৰিখ দিনটো তেওঁলোকে ৰখি আছে আৰু 22 তাৰিখ দিনতে তাতে ট্ৰেক্টৰৰ ছবিত তেওঁলোকে ভোট দিবৰ কাৰণে সাজু হৈ আছে। হাবিগাঁৱৰ পৰা আহিছোঁ আমি সেল্ফ হেল্প গ্ৰুপ। আমাৰ গোটটো 2010 চনতে খোলা। আমি ছাৰৰ ওচৰত যাতে ট্ৰেক্টৰত ভোট দি যাতে জয়যুক্ত কৰাবলৈ আছোঁ, যাতে ছাৰে আমাৰ গোটটোকো যাতে আমি কাপোৰৰ উইভিং এটা খুলিম বুলি ভাবি আছোঁ, সেইটো যাতে আমাক ছাৰে সহায় কৰে, সেইটোৰ কাৰণে মই এইখিনিকে কওঁ। মই ধন্যবাদ।